এভৰিৱান নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আজি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ বহুত দিনৰ পৰা ভাবি আছোঁ আচলতে কৰিম কিন্তু মনে নাযায় ফাইনেলি আজি কৰিছোঁ শেষ হ'বলৈ হ'ল আমাৰ কৰ্মশালা চামনেল দেখি নিশ্চয় গমে পাইছে আজি আমাৰ মানে কৰ্মশালা যোনটো কৰি আছোঁ আজি আমাৰ কিমান দিন হৈছে আমাৰ এই মোৰ লগৰীসকল দেই দেখাইছোঁ লগৰী হাই কৰি দিয়া এই মোক মানে যোনখন মই আমি নাটক কৰিছোঁ মানে দাদা হৈছে দেই তাৰপৰা এওঁ আমাৰ নামটো কৈ দিয়া মোৰ নামটো শিখামণি শইকীয়া দেই আমাৰ এই প্ৰিয় বান্ধৱী দেই প্ৰিয় বান্ধৱী মোৰ নাম ঋষিকা হাজৰিকা আৰু এইফালেও আছে এইফালে কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী সংঘমিত্ৰ শইকীয়া মাতবিলাক শুনিছে নাজানো তুমি অহা নমস্কাৰ মোৰ নাম শ্ৰীমতী স্বপ্না দত্ত হয় তো আমি ইয়াতে আজি কৰ্মশালা কৰি আছোঁ অভিনয় নাট্যগোষ্ঠীৰ উদ্যোগত আমাৰ নাট কৰিবলৈ গৈ আছে 28 তাৰিখে দুলীয়াজান ক্লাবত আমাৰ যোনখন মহিলাসকলে একবাৰ মানে আহিব বুলি আশা থাকি আহিব কৈলাৰ আকৌ কি কৰিছে আমাৰ প্ৰথম যোনখন নাটক হৈছে সেইখন উলংগ ছবি সেইখনত ল'ৰা ছোৱালী সকলোৱে অভিনয় কৰিছে আৰু যোনখন শকুনিৰ প্ৰতিশোধ সেইখন নাটকত অকল মহিলা মানে যুৱতীসকলে অভিনয় কৰিছে গতিকে মই তাতে চাব পাৰোঁ এতিয়া বাৰু ভিডিঅ'টো দিয়ালৈকে হৈ গ'ল চাগে আমাৰ তেতিয়ালৈকে ইয়াতে মই শকুনিৰ প্ৰতিশোধত লৈছোঁ সহদেৱৰ চৰিত্ৰটি মই কৰিম আৰু উলংগ ছবিত মই বোৱাৰী চৰিত্ৰটো কৰিছোঁ তাৰপৰা এই ভিডিঅ'টো মই জইন কৰিম মানে আজি দিছোঁ আৰু সেই নাটকৰ দিনটোলৈকে মানে মই জইন কৰিম চাব মতে আজি কিছু ভিডিঅ'টো কৰিছোঁ গতিকে অকণমান পৰিৱেশবোৰ দেখাই দিছোঁ বাৰু কেনেকুৱা প্ৰেক্টিছ অকণমান দেখাই দিম আমাৰ আখৰাস্থলী এইফালে হৈ আছে সিহঁতৰ আলোচনা বিলোচনা আমাৰ ইয়াতে হয় তুমি কি চৰিত্ৰ কৰিছা কৈ দিয়া দেখাম বাৰু নমস্কাৰ মই হৰ উলংগ ছবি নাটখনিত মই এটা মানে বিয়া পতা মানুহ দুটা সন্তান আছে মোৰ নামটো হৈছে হৰ ছোৱালীজনী উটি যায় কাৰণে মোৰ বহুত দুখ লাগিছে কাহিনীটো কৈ নিবি কাহিনীটো নকওঁ বাৰু মোৰ ভালে লাগিছে এয়া নাটক চবেই কৈ আছে চাত ভাঙি গৈছে বেচেৰা নমস্কাৰ চাবলৈ আহিব 28 তাৰিখে আমাৰ হ'ব শ্ব' হ'ব 7টা বজাৰ পৰা হ'ব আপোনালোক সকলোৱে আহিব বুলি আশা কৰিলোঁ ধন্যবাদ নমস্কাৰ আকৌ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আজি আমাৰ আজি নেক্সট ডে বাৰু আজি আমাৰ নাটভাগি সুকলমে হৈ যাবৰ কাৰণে আজি শৰাই ভাগি আগবঢ়াইছে গতিকে আমাৰ সকলো ল'ৰা ছোৱালী সকলো আহিছে ধুনীয়াকৈ দেখাম তহঁত দেখাম ন সেইকাৰণে এইফালে সকলো আহিছে কুৰ্তি আমাৰ ল'ৰাহঁতে ধুতি পিন্ধি আহিছে দেই সংস্কাৰী এইবিলাক সংস্কাৰী তাৰপৰা বেক কেমেৰাকৈ দেখাই দিছে ডাইলগটো কৈ দিয়া এইটো বুঢ়াটো বুলি কোৱা তাৰপৰা এইকেইটা আহিছে তীখৰকেইটা আমাৰ এইকেইটা আমাৰ এওঁ আৰু এক কথা নকয় আৰু বাৰু এতিয়া নকওঁ আৰু তাৰপৰা এতিয়া আমাৰ কষ্টপ দেই বৰ মৰম লগা ল'ৰা আৰু টেলেণ্টেড দেই ধুনীয়া নেগেৰা চেগেৰা খোল চোল চব বনাই ন তাৰপৰা ময়ূৰে কাটি আনিছিলে কলপাত কিন্তু কালিয়ে কটা বাবে অলপ শুকালে এইবোৰ যে নাই কটা আকৌ মই দেই নাই কৰা মই বাৰু এইটো আমাৰ জগদীশ দেই হয় নাই বাৰু তাৰপৰা এইফালে আছে কোৱা নামবোৰ কৈ দিয়া আচ্ছা এইফালে আমাৰ ভণ্টি দেই আৰু এজনী ভণ্টি আছে নামটো কোৱা নমস্কাৰ মোৰ নাম নন্দিনী চেতিয়া আৰু মেইন কথা তোমাৰ টুটৰিটো কি হ'ল সেইটো কৈ দিয়া এইফালে আমাৰ সুনীতি দেই আপোনালোকে যে ইয়াত সুনীতি নহয় বাৰু ইয়াৰ চৰিত্ৰটো ইয়াৰ নাম ধুনীয়া ইয়াৰ চৰিত্ৰ অলপ বেলেগ আমাৰ চবৰে বেলেগ হৈছে আৰু আমাৰ এতিয়া নাম ল'বলৈ নামঘৰ ভিতৰলৈ সোমাই যাওঁ কৃষ্ণ
হয় আমাৰ এটা নাম লৈ হৈ গ'ল বামঘৰি ককাই নাম ধাম ধুনীয়াকৈ লৈ মেলি আমাৰ এতিয়া লাহেকৈ মাহ প্ৰসাদ গ্ৰহণ কৰিম আমি দিব আৰু এইফালে আমাৰ ত্ৰিদীপ দা আছে দেই নমস্কাৰ কৰক নমস্কাৰ নমস্কাৰ এওঁ আমাৰ উলংগ ছবি যোনখন নাট ভাগি আমি প্ৰথম কৰিম তেওঁ পৰিচালনা কৰিছে গতিকে কেনেকুৱা লাগিছে আমাৰ ছাত্ৰ ছাত্ৰীহঁতৰ লগত ছাত্ৰ ছাত্ৰীৰ ভালে লাগিছে খুব তেখেতলোক খুব সোনকালে তেখেতলোকে ল'ব পাৰে প্ৰতিটো কথা যিকোনো কথা যেতিয়া মই বুজাই দিওঁ তেখেতলোকে নিজেই আচলতে এই নাটকখন আচলতে তেখেতলোকে ডাইলগসমূহ নিজেই বনাইছে আচলতে মই মাত্ৰ তেখেতলোকক গাইডে কৰি দিছোঁ আৰু ভাবিছোঁ যে তেখেতলোকে 28 তাৰিখে খুব ধুনীয়াকৈ পালন কৰিব যিহেতু ধৰক বহুত সৰুৰ পৰা ডাঙৰলৈকে আছে আমিও আহিছোঁ মানে নতুন ছাত্ৰ ছাত্ৰীসকলৰ পৰা কি আশা কৰিছে আপুনি মানে খুব ভাল আশা কৰিছোঁ নতুন যিসকল আহিছে এইবাৰ পুৰণাসকলো আমাৰ ইয়াত জড়িত আছে নতুনসকল যিসকল আহিছে সেইসকলক খুব তেখেতলোকো খুব ছিনচিয়াৰ আৰু খুব ধুনীয়াকৈ অভিনয় কৰি গৈছে আৰু এনেকুৱা নহয় যে মানে নতুনকৈ কৰিছোঁ বুলি নাৰ্ভাছ হৈছে খুব সোনকালে তেখেতলোকো মানে নতুন পুৰণা একেলগে মিলি খুব এখন ধুনীয়া এটা প্ৰডাকশ্যন হ'ব আপোনালোকে 28 তাৰিখে আহিলে দুদিন ক্লাব প্ৰেক্ষাগৃহত 6:30 বজাত চাব পাৰিব সকলোকে নিমন্ত্ৰণ জনাইছোঁ গতিকে আমি ক'ব পাৰিলে আমাৰ এয়া আমাৰ যাত্ৰী আছে অংকিতা নিমন্ত্ৰণ আমাৰ দুলীয়াজনৰ গৌৰৱ বুলি ক'ব পাৰি দেই আপোনালোকে চিৰিয়েল যদি চাইছে হেৰি কুঁৱলী আৰু কি চিৰিয়েল আছে মা চিৰিয়েলখনো আছে যদি চাইছে আপোনালোকে চিনি পাইছে খুব ধুনীয়া অভিনেত্ৰী তেওঁ আৰু দুলীয়াজনৰ গৌৰৱ আৰু আধৰুৱা সপোন আৰু হেৰি কৰিছে মুঠতে আমাৰ এছিষ্টেণ্ট ডিৰেক্টৰ আমাৰ শকুনি প্ৰতিশোধৰ আমাৰ ঋতু ছাৰক এছিষ্ট কৰিছে তেওঁ খুব ধুনীয়া কাম তেওঁ দুৱাষা খোৱা কেনেকুৱা লাগিছে ঋতু তাৰ লগত কেনেকুৱা লাগিছে বেয়া লগা নাই বাৰু কিমান বাৰ গালি খোৱা ফাৰ্ষ্ট টাইম মই কৰিছোঁ ন ভালে লাগিছে বেয়া লগা নাই এইবোৰ আমাৰ বিয়নী মেল দেই এইবোৰ দেখিছে বিয়নী মেল কিন্তু কথা দিলে মই বনাম চেষ্টা কৰি আছে পাৰিব আৰু বিয়নী মেলখনৰ মেইন বিয়নীটো এইটো মুখ্য বিয়নী এইজন ছুপাৰষ্টাৰ চেলিব্ৰিটি আমাৰ ছুপাৰষ্টাৰ মিষ্টাৰ হেৰি ক'ব লাগে তাকে হেৰি আমাৰ দেউতা মানে নাটকখনত মোৰ দেউতা হৈছে দেই গাঁওবুঢ়া যিহেতু তেওঁৰ নামটো কৈ দিয়া ভালকৈ লাষ্টৰ গালিটো দি দিয়া আপোনালোকে যদি হেৰি এইটো কি চিৰিয়েলখন কুঁৱলী চিৰিয়েলখন যদি চাইছে তেওঁৰ কমেডি কেৰেক্টাৰ যদি চাইছে যদি চিনি পাইছে যোনজন চাইছে তেল চুৰটো এইজনে তাৰমানে এইজনে চবেই চিনি পায় ধুবুৰীলৈকে ওজৰ পৰা নামলৈকে চবেই চিনি নাপালেও এটা হ'লেও চিনি পায় চব জিলাতে চিনি পায় গতিকে গোলাঘাটত লাগেনে লখিমপুৰত লাগেনে ধেমাজিত লাগেনে শদিয়াত লাগেনে ধুবুৰীত লাগেনে ঢলাত লাগেনে মাগুৰত লাগেনে তালাপত লাগেনে ক'ত লাগিব এজন নহয় এজন মোৰ চিনি ঋষি এইবোৰ চব জমা দি দিবি মোক ইয়াতে আজি আমাৰ ফাইনেল প্ৰেক্টিচ হ'ব এইবিলাক আমাৰ নমুনা কি আছিলে দুখাখন এইটো হৈছে দুলীয়াজান ক্লাব এইটো ষ্টেজ
দাদাক দেখাই দিয়া দেখাইছো ন মনিন্দা দা দেই এইফালে টিটিপ দা দেই মোৰ বহুত টেনশ্যন হৈছে দেই পইচা পাতি ৰাম ৰাম ক'লোৱে আৰু এইফালে আমাৰ ছাৰ আছে দেই ছাৰক নামাতো খাচী খাম গৈছোঁ যে সেইকাৰণে সেইটো হয় তাকে আজি এইবিলাক আমাৰ নাটকত প্ৰয়োজনীয় খোৱা বস্তু তৰোৱাল বনাই আছে চুচি আছে হাই এভৰিৱান আজি আমাৰ নাটক আছে আজি 28 তাৰিখ আজি আমাৰ নাটক ৰাতিপুৱাই পাইছে আমি পালোহি ৰাতিপুৱা কিবা আমাৰ আকৌ এবাৰ প্ৰেক্টিচ হ'ব আজি ৰাতিপুৱাই তাৰপৰা অকণমান ডেক'ৰেশ্যনৰ কাম বাকী আছে আমি কৰিম তাৰপৰা আজি আমাৰ নাটকখন ষ্টাৰ্ট হ'ব 6:30 পৰা প্ৰথম আমাৰ হ'ব উলংগ ছবিখন কৰিম আমি তাতে আমাৰ বোৱাৰী চৰিত্ৰটো কৰিছোঁ তাতে তাৰপাছতে হ'ব শকুনিৰ প্ৰতিশোধ গতিকে যিমান পাৰোঁ দেখাই থাকিম বাৰু চাই থাকিব আগলৈ ভিডিঅ'টো দেই আমাৰ নাটকৰ এতিয়া মেকআপ কেনেকৈ হয় এইবিলাক দেখাম আপোনালোকক আৰু এতিয়া আমাৰ কৌস্তৱ ভাইটি মিউজিকতো আছে আমাৰ উলংগ ছবি নাটক কৰিছেহি গতিকে সি আৰু তাত টেলেণ্টেড টিউবদা পালেহি দেই টিউবদাৰ লগতে আহিলোঁ ৰাতিপুৱা তাৰপৰা আজি নাটক আছে ন হয় ভাল লাগিছে আছে আৰু সকলো ৰাইজতে আমাৰ ইয়ালৈ আহে আজি আৰু আমাৰ এই ল'ৰা ছোৱালীসমূহক উৎসাহ জনাইহি আৰু আমাৰ এই অনুষ্ঠানটি যাতে সাফল্যমণ্ডিত কৰি তোলে তাৰে আশা কৰিছোঁ অঁ ধন্যবাদ আমাৰ আৰু আছে ঋতু ছাৰো আছে আমাৰ লগত পৰিচালক আমাৰ শকুনিৰ প্ৰতিশোধৰ পৰিচালক কেনেকুৱা লাগিছে ছাৰ আজি খুবেই ভাল লাগিছে আজি আমাৰ নাটক আছে আপোনালোক সকলোকে নিমন্ত্ৰণ জনালোঁ আহিব আমাৰ যিসকল প্ৰশিক্ষাৰ্থী আছে সকলোকে আপোনালোকে শুভেচ্ছা দিব আহি উৎসাহ জনাব আপোনালোকৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিব ধন্যবাদ আৰু যিহেতু আমাৰ শকুনিৰ প্ৰতিশোধ গোটেই মহিলা মানে যুৱতীসকলে কৰিছে হয়তো প্ৰথম হৈছে এবাৰ গতিকে আশাবাদী নে যে ভাল হ'ব মই আশাবাদী খুবেই ভাল হ'ব আৰু সকলোৱে খুব ভাল অভিনয় কৰিছে প্ৰথমবাৰৰ কাৰণে বুলি মই শকুনিৰ প্ৰতিশোধ যিখন নাটক এই নাটকখন আচলতে এইবাৰ মহিলাসকলে মানে যুৱতীসকলৰ দ্বাৰা প্ৰথম হ'ব নেকি মোৰ মতে কাৰণ এইখন বহুদিনীয়া এখন পুৰণি নাটক গণেশ গগৈদেৱৰ পাপৰি কবি গণেশ গগৈদেৱৰ এখন বহুত পুৰণি নাটক বেলেগত যদি হৈছে নাজানো কিন্তু দুলীয়াজানত এইবাৰ এই নাটকখন শ্ৰদ্ধাৰ গণেশ গগৈদেৱ পাপৰি কবিয়ে লিখা এই নাটকখন এইবাৰ দুলীয়াজানত প্ৰথম যুৱতীসকলেই পৰিৱেশন কৰিব সেইটো মই নিশ্চিত হয় ধন্যবাদ ছাৰ আপোনাৰ লগত মানে শিকিব পাই বহুত মানে নিজকে সৌভাগ্য ভাবোঁ মই আৰু ইমান ডাঙৰ আপুনি এজন অভিনেতা আৰু থিয়েটাৰ কৰিছে খুব ভাল লাগিছে মনটো আৰু আগলৈকে যাতে আপোনাৰ পৰা শিকিব পাৰোঁ বহুতখিনি আৰু শিকিবলৈ বাকী আছে আমাৰ গতিকে আকৌ লগ পাম বুলি আশা কৰিছোঁ ছাৰ ধন্যবাদ ফাৰ্ষ্ট নাটকখনৰ মেকআপ মোৰ হৈ গ'ল বাকীখিনি কৰি এটা হৈ গ'ল তোৰ হৈ গ'ল ইয়াৰো হৈ গ'ল মোৰ মানুহজনৰ হৈ গ'ল তাৰপৰা বাকীখিনি আমাৰ এই কেমেৰামেন দেই আমাৰ এইফালে কৰি আছে এইখন শকুনিৰ প্ৰতিশোধৰ কাৰণে এওঁ আমাৰ মেইন মানুহ দেই এওঁ নহ'লে আমাৰ নাটক মানে অসম্ভৱ আৰু নাটক নহ'বই আমাৰ আমাৰ সকলোৱে নিজৰ 100% দিয়াৰ চেষ্টা কৰিছে আজি 20-25 দিন এদিন নিজৰ প্ৰতিভাবোৰ প্ৰকাশ কৰিব পাৰে বিকাশ কৰি নিজক আগুৱাই লৈ যাব পাৰে সাংস্কৃতিক জগতখনত আপোনালোকে ময়ূৰ চেনেলটো যাতে গ্ৰ' হয় তাৰ কাৰণে ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধুনীয়া ব্লগ সকলোৱে বিচাৰি আপোনালোকেও যাতে দিনটো ভালদৰে আমাক থাকিব দেই এওঁকে আজি মই মাৰিম ষ্টক নাই হোৱা নহয় আৰু আছে বাকী ড্ৰেছ কৰিবলৈ বাকী আছে ড্ৰেছ
ধুতি চুটি আছে তাৰপৰা যেতিয়া হৈ যাব মই দেখাম হা ভালকৈ দেখাম এওঁ আমাৰ কৰ্ণ দেই হাই ড্ৰেছ পিন্ধিব বাকী আছে মেকআপটো হৈ গৈছে বাৰু ড্ৰেছ পিন্ধিব বাকী আছে মই সকলো দেখাই থাকিম চব কৰি দিব থেংক ইউ এইফালে মেকআপ কৰি আছে মেকআপ কৰি আছে কি তোমাৰ ড্ৰেছ উঠাই নেকি কৰিম চবকে ওলোৱাৰ পিছত আৰামছে কৰিম আৰু তোমাৰ কথাটো কোনো দেখাই লোৱা মানুহ গ'লে গৈ মানুহ দেখালো মই হ'ল নাই মেকআপ হ'ল নাই মেকআপ হ'ল নাই আমাৰ চনু বাপে সৰহ মেকআপ কৰি আছে ভাল দাঁতকেইটা দেখালি তই আজি ভাল দাঁতকেইটা দেখালি আকৌ আজি এইবিলাক কৰি আছে মেকআপ তই হাগে দে এইফালে মাষ্টৰী বাইদেউ এইফালে আমাৰ আমাৰ মেকআপ ল'বা দেই এইটো আমাৰ উষাখন দেই মেইন মানুহ কৃষ্ণ কৃষ্ণ মেকআপ চলি আছে আমাৰ মেকআপ সকলোকে কৰি দিব আজি এওঁ আমাৰ দ্ৰুপদী দেই নাই কৰিব দিয়া এইফালে আমাৰ ধৃতৰাষ্ট্ৰ দেই এওঁ আমাৰ প্ৰসন্ন দা দাড়ি পিন্ধাই আছে চবকে গাঁও বুঢ়া আকৌ দেই এই মজা প্ৰথম হ'ব সেইখন নাটকৰ মানে মোৰ মেকআপ হৈ গ'ল তাৰপাছত হ'ব সপনি প্ৰতীকত তাৰপৰা শেষ উলংগ ছবি শেষ হোৱাৰ লগে লগে আকৌ মই সহদেৱৰ মেকআপটো আকৌ কৰিবহি লাগিব টপাটো আৰু দেখাব পাৰোঁ নোৱাৰোঁ নাজানো যদি পাৰোঁ দেখাম আৰু যিমানখিনি পাৰোঁ দেখাম আৰু কেনেকুৱা লাগিছে মোক জনাবা দেই মই গাঁওবুঢ়াৰ বোৱাৰী হৈছোঁ বোৱাৰী চৰিত্ৰ যিহেতু কৰি অলপ দেৰি পিছতে আমাৰ নতুন পাব বুজিছ নাই এই তাৰ এই টিভিটো লোৱা কথা বুজিছ নাই এই কোনোবা যদি উল্টা পুল্টা চাবি কিন্তু আৰু বিশেষকে যদি কোনোবাই যুৱকৰ বিষয়ে বেয়াকে চব আঁচনিকে চাব কিন্তু চব আঁচনিকে চাব আঁচনিকে হিচাপ হ'ব South India. I am an Venkata, Sugrivananda from South India. I am an Venkata from Sugrivananda from South India. Hey, do you have cookie? How do you want to go to South India? Dakhin Bharat. Dakhin Bharat. Hey, really go. Hey, Amanda, hey. Zanika. Anna. Hey, what paise? Hey, ana kotha nohoy. Tau kosu. Hey, tu naam ki ho? Mon naam Murti Swami Venugopal.
Muito sami velho, papai aí ele. Ai, tu não tu punya dia. Muito sami velho, papai aí ele. Tu mau tu boleh mati foto kan? Amaja lucu kok. Baru di election থেকে dan dah nanti kiki kamu kau ini kos. প্ৰব্লেমটো কি হৈছে ক দে প্ৰব্লেমটো কি হৈছে ক'ব জানিব লাগিব ন এইটো কি বুজি নাপালে ভালকৈ ক এইটো কি হ'ল নীলা কৰি দিলে মেকআপটো দেখি পিনি মেকআপটো উঠা নাই এতিয়া বহুত লাগিছে বহুত মেকআপটো কি ক'বগৈ নাটক আমাৰ সুকলমে হৈ গ'ল নাটক আমাৰ সুকলমে হৈ গ'ল এইফালে আমাৰ আছে দেই সেইবাৰ বসন্ত গ্লাছ দিছে আমাক গ্লাছকে দিছে আৰু কিনো দিব গতিকে আমাৰ হৈ গ'ল আমাৰ কান্দি কান্দি এতিয়া বেয়া
আহিছে মানে মেকআপ চেকআপ অঁতৰাই কৃষ্ণৰ মেকআপ অঁতৰাই আমি যা ফাইনেলি খাবলৈ বহিছোঁ খুব দুখ লাগিলে বহুত দুখ লাগিছে বহুত দুখ লাগিছে আকৌ লগ পামেই বাৰু এনে আমাৰ হাঁহিটো দেখি মানুহে বুজি নাপাব নাপায় কাৰণে আমি এতিয়া অলপ আগতে কিমান মানে ফিলিংছটো বুজি নাপাব ইমান মানে কান্দিছোঁ আৰু ইমান দুখৰ মানে লোকেশ্বৰী কেনে গ'ল লোকেশ্বৰী লোকেশ্বৰ মেইন বস্তু হৈছে অক্টোবৰ মাহ এইবাৰতো ইমান খাচ নাই লগা কাৰণ সোনকালে এটা আহি গ'ল বেয়া লাগিছে তাকে আৰু দুমাহ কণ্টিনিউ কৰিম তই কান্দিলি বেছি মজা লাগিব কান্দিলি কান্দি দিব এতিয়া চাওঁ মই তোমাৰ কি আমাৰ চেলিব্ৰিটি কি লাগিব আমাৰ চেলিব্ৰিটি দেই ব্লগ কৰিছা নেকি ইনষ্টাগ্ৰামৰ চেলিব্ৰিটি ব্লগ বনাই অ' মাই গড কি তুমি ভাত নোখোৱা নেকি ৰ'ক মোক নেদেখালি এইটো আমাৰ এডি অহা বছৰ মই কাম চাব আহিব আপুনি আহিব এডিয়ে কৰিব আমাৰ কৃষ্ণ ল'ম কৃষ্ণ ল'ব মানে সেইখন পেচেণ্ট এটাৰ ৰোল কাঢ়ি ল'লে মোৰ ৰোল কি যাৱে কি দুখ দিছা নাযাবা তুমি কি দুখ দিছা তুমি যাম কেতিয়া বাই বাই আমাৰ খানা আহি গ'ল গতিকে আমি খাই ল'ম কি কোৱা মোৰ গাড়ীখনত চোৱা তুমি তোমাৰ নাই অকণমান ৰখিব লাগিব এইফালে আমাৰ খাই আছে এইফালে সপোনে কয় ন এইটো মাৰিছিলো এতিয়া আকৌ জিন্দা হৈ গ'ল এইটো বোলে বৰাগী চা বৰাগী মাৰিছিলো নহয় আকৌ জিন্দা হৈ গ'ল সপোনি আৰু কৰ্ণ দেই লগত বৰাগীক দেখাই দে বৰাগী অকলে বৰাগীক দেখা এইফালে বৈৰাগী বৰাগী মাংস খাই আছে মাংস চুবাই আছে আৰু আমি খাই লওঁ তুমি ওলাও তুমি নাই জানো সিহঁতে যিখন ফটো মাৰিছে এইফালে চাই আছো চিঠা আছে এনেকৈ দি দিছে কি আমাক মাৰিছে নাই ফটো এখন মাছ এখন ভাত খালা নাই তুমি সেইটো কোৱা মই অথনিয়ে ভাত খালোঁ নহয় যদুপতি আজি মাংস খাইছে কি মই ভিডিঅ' কৰিম এতিয়া কোৱা কৰা এইবিলাকত ভালতো মই এয়া ভেনু তুমি কিবা লাগিব তুৰুলা কৰ্ণৰ লগত আৰু যদি লাগে কিন্তু নাই আমাৰ ভীম মেছেজ আজি বিহু চৌ গৈছিলে আজি খাবলৈ লাগে বিহু চৌ গৈছিলে তাৰপৰা এইফালে আমাৰ অৰ্জুন আছে দেই আমিতো বাতি দাদা অৰ্জুন দাদা এইটো ভীম দাদা আমাৰ মোৰ হেৰি হ'ব কি হ'ব বৌ হ'ব আৰু ভাল লাগিলে